গাইজ মই প্ৰেঞ্চিপাল ল'ৰা মই নতুন ভিডিঅ' এটা ল'বলৈ আহিলোঁ কিয় কাৰণে আজি 4:40 ঘৰতে উঠিলোঁ তাৰমানে মৰ্ণিং তাৰমানে কি কৈ আছোঁ তো মই তাতে উঠিলোঁ আৰু পটককৈ উঠিব লগাওঁ শুলোঁ তাৰপিছত উঠিলোঁ আকৌ তাৰপিছত এতিয়া কিমানটা বাজিছে মই 5টা বাজিছে এই 5টা বজাত 5টা বজাত তেওঁ একো নহয় এতিয়া আমাৰ ইয়াত বহুত ৰাতিপুৱাই হৈ আছে দেখিব পাৰে মোৰ মুখখনো এন্ধাৰ হৈ আছে চাগে এতিয়া দেখিছে অফ হৈ যায় গৈ লাইট আগলৈ যাওঁ আগলৈ আহি গ'লোঁ এতিয়া দেখিব পাৰে ৰাতিপুৱাই উঠিছোঁ কিন্তু ইমানো ৰাতিপুৱা নহয় কিন্তু মোৰ ফোনটো অলপমান ব্ৰাইটনেছ যে আছে সেইটো কাৰণে অলপমান ৰাতিপুৱা নিচিনা দেখিব পাৰে কিন্তু এতিয়া মই মৰ্ণিং ৱাক কৰিবলৈ যাম মাৰ লগত পিছপিনেও আছে ঘৰত মা সোমাই পেলাই উঠিলে 4:44 মানত উঠিছোঁ আৰু মাক ভগাই দিছোঁ মায়ে কৈছে যে হেৰি কৰিলে বহুমৰ ৰাতিপুৱা কি আৰু প্ৰমৰ ৰাতিপুৱা মই এটা ষ্টেপ অলপমান দীঘল কৰি লওঁ আপোনালোকে দেখিব পাৰে এতিয়া অ'কে নিউ ষ্টেণ্ড নিউ মোবাইল আৰু এইটো মোবাইলটোত যে পুৰণা মোবাইল নহয় এইটো নতুনটো মোৰ যে নতুনটো মই আনবক্সিং কৰি পেলাই দেখাইছোঁ ইয়াছ সেইটো এতিয়া বলক সেইবিলাক যাম তাৰ আগতে ভাল লাগিছে আমাৰ এনেকুৱা হয় এইবোৰ আমাৰ বিকিদা দাম ভাষাটো দেখিয়ে বহাই গ'লগৈ এইপিনে এতিয়া মোৰ চাহটো পৰা নাই তাৰমানে আৰে চাহটো এতিয়াও আছে কিন্তু ইমানো বেছি নাই কিন্তু চাহটো নাইকিয়া হৈ গ'লে কি মোক মুৰ্দা ভাবিব নেকি মই মৰা বুলি ভাবিব নাই মই মৰা নাই এতিয়া মই এতিয়ালৈকে গেট খোলা নাই মোৰ ভয় লাগে বহুত আপোনালোকে দেখিব পাৰে এই ইয়াত বাৰ্থডে এটা আছে ৰ'ব মই দেখুৱাইছোঁ ৰ'ব বনালোঁ নতুন আলু কিয় বনাওঁ এতিয়া বলক আমি আগলৈ যাওঁ আহক খোজকাঢ়িম গৈ তাৰ আগতে মাও আছে অঁ দেউতাকো মাতি আছে নাহে নেকি মই তেতিয়াহ'লে চাওঁ বলক বাকীবিলাক কি কৰি আছে বিগিনাখন বাৰু উঠিলে চাগে ৰুণু আইতাও উঠিলে গৈ আছে এতিয়া গৈ আছে আৰু গৈ আছে ৰুণু আইতাই এনেকৈ আৰু ওপৰ আমাৰ চেগুনডাল চাওক ৰাতিপুৱা হৈছে বলক আহক আমি তেতিয়াহ'লে দৌৰোঁ আহক মোৰ দৌৰা নাই মই দেউতাকে দি দিওঁ এইটো মই কৰি যাম মোৰ ভৰি বিষাই আছে মানে সদায় মোৰ ভৰিয়ে বিষাই থাকে বলক আহক পানী পৰি পাৰে আগত চৰাইবোৰ ওলাই গৈছে কি চৰাই মইতো নাজানো ওচৰৰ পৰা গ'লেহে গম পাম অলপমান খোজকাঢ়ো দেখিব পাৰে বহুত ফক পৰিছে কিন্তু ইয়াত ইমানো ফক পোৱা নাই আপোনালোকে ভাবিব পাৰে কিয় ইমান ফক পোৱা নাই কিয় কাৰণে আমি অলপমান এতিয়া এইপিনে আমাৰ আৰু সেয়া আমাৰ কলাগুৰু বেছি অহা মূৰ্তি আছে আমাৰ দৌল মণ্ডপত আৰু দৌল মণ্ডপ বন্ধ হৈ আছে বাৰু এতিয়া দেখিব পাৰে মূৰ্তিটো ইয়াতে আছে ধুনীয়া দেখিব পাৰে ইয়াত বগৰী লাগিলেই এতিয়া সৰু আছে ডাঙৰ হওক ডাঙৰ হোৱা আৰু কিন্তু মই কি এটা এইটো গোটেই মই ঘৰত লৈ দিম তাৰপিছত চাম কি হয়
ব'লক আমি আগলৈ বহোঁ। এতিয়া আপোনালোকে দেখিব পাৰে শালিকি চৰাইবিলাক ধুনীয়াকৈ ৰাস্তাত পৰিছেহি। আহিব আছে তাক ধৰিব পাৰিলেহে ভাল। শালিকি ন শালিকা নহয় এইটো কি টাইপৰ শালিকা বা এনেকুৱা উৎসাহ হৈ আছে মানুহৰ ওচৰত আৰু আগদিনৰ গাড়ী আহি আছে। মই মানে চাই থৈ দিওঁ মানে খাবলৈ কৰিবলৈ আহে খাদ্যবিলাক ল'বলৈ আহে। পিজনবিলাক আহি গ'ল। এই হোৱাইট পিজনটো মই খুব ভাল পাইছোঁ। ব্লেকটো বৰ ধুনীয়া পোৱালি পিজন হ'ব ব্লেক। আৰু ব'লক আমি আগলৈ যাওঁ। চাউবিলাক উৰি গৈছে এই চাউবিলাকৰ বহুত ওচৰতে আছে হয়নে? আমি এইপিনে নাযাওঁ বাৰু। মই নেক্সট ভিডিঅ'টো দেখাম যেতিয়া মই সদায় ৰাতিপুৱাই উঠিম অভ্যাস নাই যাম। এইটো ক'ত সোমাবলৈ বিচাৰিছে? এইবিলাক চৰাই জগিং কৰি আছো পলত বগলী গছ জলফাই কি গছ আছিলে জলফাই খাওঁ। এখন মানে আমাৰ স্কুল হয় আমাৰ বাৰবুজীয়া স্কুল। মোৰ কৈছিলে মহাত্মা গান্ধী কিবা ফাংচন পাতিব আমাৰ সদস্য আমাক এইটো পাতিব দেখুৱাব পাৰিলে দেখুৱাম বাৰু আপোনালোকক। আৰু খেলিমটোতো আমিয়ে না ফুটবল খেলিমটোতো আমি আপোনালোকে আমাৰ টিম হৈছে খেলিব পাৰে। এখন আমাৰ মেচিন গাড়ী মেচিন গাঁও মানে ভেটেনাৰী হস্পিটেল হয় খোলা নাই নেকি। আমি যাম আগলৈ ব্ৰিজ পাইছোঁহি। এই ব্ৰিজ দুখন ব্ৰিজ ক্ৰছ কৰি যাম আমি আৰু ইমান ধেমালি কথা নহয়। আৰু অহা যোৱাটোতো মোৰ কি হাল হ'ব মইতো নাজানো। মই আগতে খোজকাঢ়িছোঁ দুখন ব্ৰিজ ক্ৰছ কৰিছোঁ দিয়া আৰু কিন্তু মই আজি আকৌ কৰিম যে বহুত দিনৰ মূৰত কৰিছোঁ। যেনে বস্তু এটা হৈছিলে মই আগতে মই এইটো দেখুৱাই দিম। এইপিনে হেৰি আপোনাৰ বগলী এখোপাও আছে। এইকেইটা বগলী হয় ওচৰতে যে আমি এইটো উৰি গৈছে দেখিছে। এই 5টা 6টামান আছে দেখিছে চাগে বহুত বগলী আছে। আৰু এই পুখুৰীটোত বোলে জলকুঁৱৰী ওলায়। এবাৰ বোলে সাঁতোৰা ৰেচত বোলে আঙুলিটো টানি দিছিলে জলকুঁৱৰী গোটেইজনী ওলাই আহিছে। আৰু খাদ্য সন্ধানত বগলীবোৰে কেনেকৈ চৰি আছে বুলি বোলে দেখিছে চাগে আপোনালোকে। এটা আছে
বৰ ধুনীয়া লাগে কিন্তু ইয়াৰ মানে এঠাচ চুট লাগিলে কণা হ'ব পাৰে আৰু কেইজোপা মান ঢকুৱা আছে গাড়ী ট্ৰাক আহিছে বেক চাইডৰ ট্ৰাক বেক চাইডৰ পৰা wow গাঁৱৰ পৰিৱেশ খুব ভাল লগা মানে পৰিৱেশ
কি দেখিব পাইছোঁ বেলিটো ওলাইছে ন বেলিটো ওলাই আহিছে দেখিছে সূৰ্যোদয় হৈছে আপোনালোকে দেখিব পাৰে সূৰ্যোদয় সন্মানিত হ'বৰ কাৰণে বাৰু দেখা পাইছে কিন্তু ইমানো বেছি নাই কিন্তু বৰ ধুনীয়া লাগিছে চবতো আহোঁতে বাকীজনীকো লগ পাই গ'লোঁ আৰু এই আপোনালোকে তলত ব্ৰিজত দেখিব পাৰে মোৰ চেনেলটো মানে বায়ে সুধিলে আৰু ল'লে আৰু ছাবস্ক্ৰাইব কৰি দিছে থেংক ইউ মোৰ চেনেলটো ৱেলকাম ব্ৰিজত ইপিনৰ পৰা মানে মানুহবিলাক যায় ন মোৰ ব্ৰিজৰ চাইডত আছোঁ মোৰ ভয় লাগিছে তেওঁ আছোঁ বাৰু তাৰমানে পাথৰ আছে যে সেইটো কাৰণে আমাৰ তলত দেখিব পাৰে ৰিং ৰিং পিটবিলাক যে দেখিছে ইয়াৰ তলত মাছবিলাক আহি আহি খচি খচি যায় আৰু ভৰি তেনেকৈ খায় যায় কোনোৱে চাই যায় চেনেহ কণিকা বুলি কৰোঁ তাকে ভুল কৰি গ'লে দি থকে জনাই দিয়ে বাটৰ কাষৰ মই বনৰীয়া ফুল কি হ'ল সজিন্দ্ৰনাথ দুৱাৰাৰ কবিতাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ মায়ে শিকাই দিয়া আগতে আৰু সেইটো কাৰণে ইয়াতে আমাৰ চেনেলটো সামৰি মাৰিছোঁ আৰু আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো বেল আইকন দবাব আৰু লাইক দবাব